নতুন এটা রেসিপি দিয়েছো আলু বিলাহী সয়াবিন পেঁয়াজ আদা নহৰু জিৰাৰ পেষ্ট এয়া পনীৰৰ পেকেট এক পেকেট সকল ল'ৰা ছোৱালীয়ে সয়াবিন নাখায় সেইবোৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো ৰেচিপি সয়াবিন বেয়া পায় কিছুমানে ভাল পায় পনীৰৰ লগত বনাই দিলে মোৰ ল'ৰা বা মোৰ ভণ্টিৰ ল'ৰা ছোৱালী দুটাই খাই ভাল পায় সেইকাৰণে মই এনেকৈ বনাওঁ অলপ মই কেনেকৈ বনাওঁ দেখাই আছোঁ কেৰাহী পাতি দিলোঁ এতিয়া গৰম হ'ব দিম এটা এটা কৰি ভাজি লওঁ আমাৰ ধুনুক বহাই থৈ দিছোঁ মই ধুনু কৰি দুটামণি কৰি আছে মোবাইল লাগে কি কৰিছা তুমি দুষ্ট কৰিছা এয়া তেলখিনি গৰম হ'ব দিছোঁ গৰম হৈ গ'ল এতিয়া এইখিনি ৰঙচুৱা হৈ গ'ল এইখিনি নমাই পেলাই সয়াবিন এতিয়া এইখিনি তেলতে সয়াবিন সয়াবিনখিনি ভাজা হৈ গ'ল এতিয়া পনীৰখিনিও হৈ গ'ল দিছোঁ তেজপাত পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া দিছোঁ এইকেইটা ভাঙি নিদিওঁ এইটো জ্বলা যিহেতু খাব নোৱাৰে বহাই দিলোঁ পিঁয়াজখিনি ৰঙচুৱা কৰি ভাজি লওঁ তাৰপিছত আদা নহৰু আমার জাদু দুষ্ট কৰি আছে তাক মোবাইল লাগে আমার জাদু দিল তাৰপিছত বিলাহীখিনি হৈ গ'ল এতিয়া দি দিছোঁ বিলাহী এইখিনি প্ৰথমত দি একেলগত বহাই এতিয়া দি দিম অকণমান কাশ্মীৰী ৰেড চিলি কালাৰটো ভাল লাগিব এইখিনি ভাল কৰি লৰাই দিম তাৰপিছত অকণমান গৰম মছলা দি দিম ধুনীয়া গোন্ধ আহিব ধন্যবাদ মাংস নিচিনা গোন্ধ আহিব খাই ভাল লাগিব এতিয়া অকণমান পানী দি দিম কম সময়ত বনোৱা ৰেচিপি বাচ্চাও খাই ভাল পালে আৰু হেল্ডিও হ'ল আমিও খাব পাৰিলোঁ সিহঁতৰ লগত একেলগত এতিয়া আন্দাজমতে পানীখিনি দি দিলোঁ যিহেতু ভাজা গৈছে বেছি টাইম নালাগে আন্দাজমতে ৰাখি ল'লে হয় ৰাখি দিলে হ'ল এতিয়া খাই লওঁ কেনেকুৱা হয় মই জনাই আছোঁ আপোনালোকক খুৱাব পাৰিলে মই খোৱালোঁ হয় কিন্তু মজা হৈছে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব আজিলৈ বাই বাই